বন্ধুসকল কোনো এটা ওয়েবসাইটৰ আমি যেতিয়া ৰিজাল্ট চাবলৈ সোমাই যাম ৰিজাল্ট চাবলৈ সোমাই যোৱাৰ সময়ত নানানটা ধৰণৰ ইৰৰ দেখিবলৈ পোৱা যায় সাপোজ আমি মেট্ৰিকৰ ৰিজাল্ট চাম মেট্ৰিকৰ ৰিজাল্ট চাবলৈ আমি যেতিয়া সেবাৰ ওয়েবসাইটৰ ভিতৰত সোমাই যাম সোমাই যোৱাৰ সময়ত বহুত ধৰণৰ ইৰৰ আহে মানে আমি ওয়েবসাইটৰ ভিতৰত সোমাই যাব নোৱাৰো তো এই ওয়েবসাইটটোত ইমান ইৰৰ কিয় আহে আকৌ সেই কেতিয়াবা সেই ওয়েবসাইটটো হ্যাং হৈ যায় আকৌ কেতিয়াবা সেই ওয়েবসাইটটো ক্ৰেশ হৈ যায় মানে কমপ্লিটলি বন্ধ হৈ যায় কি কাৰণত এইবোৰ হয় আৰু এইবোৰৰ সলিউশন কি আছে তো সেই বিষয়ে আমি আজি আলোচনা কৰিম তো আমি প্ৰথমতে জানি লাগিব যে ওয়েবসাইটটো হ্যাং কিয় হয় হ্যাং হয় কাৰণটো হ'ল আমি যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব বা হাই সেকেন্ডাৰী ৰিজাল্ট দিব বা ইউনিভাৰ্সিটি ৰিজাল্ট দিব সেই যেতিয়া ৰিজাল্ট দিব টাইমিং খিনি সাপোজ 9টা বজাত ৰিজাল্ট দিব 8:30 পৰা সেই ওয়েবসাইটটোত ইমান মানুহে তাৰমানে ট্ৰেফিক কৰে মানে ইমান মানুহে সেই ওয়েবসাইটটোত সোমাব চেষ্টা কৰে সেই সময়ত মানে কি সেই ওয়েবসাইটটোৰ যিমানখিনি লোড থাকে সাপোজ ধৰি ললো মেট্ৰিকৰ পৰীক্ষাৰ্থী 5 লাখ মানুহৰ এজন ষ্টুডেন্টৰ মিনিমাম তেখেতৰ ৰিলেটিভ তেখেতৰ বন্ধু বা তেখেতৰ মাক দেউতাক যিকোনো দাদাক ভাইক ককায়েক মানে মিলি এজন মানুহৰ মিনিমাম 10 জনে ট্ৰাই কৰে মানে এজন ক্যান্ডিডেটৰ এগেইনষ্টত তেখেতৰ ৰিজাল্ট চাবলৈ 10 জনে ট্ৰাই কৰি থাকে সেই এটা ওয়েবসাইটত সোমাবলৈ তো আপুনি ভাবি চাওক যে 5 লাখ মানুহৰ যদি এজনৰ 10 জনকে যদি মানুহে ট্ৰাই কৰে ওয়েবসাইটৰ ৰিজাল্টটো চাবলৈ তেতিয়া হলে কিমান মানুহে সেই টাইমত সেই একেটা ওয়েবসাইটত ট্ৰেফিক কৰিব হেতুটো থাকিলে তাৰ পিছত কি হয় কিছুমান মানুহে এক্সটেনশন লগাই লয় এক্সটেনশনে আমি মানুহে প্ৰায় 2 সেকেন্ড বা 3 সেকেন্ডত এবাৰ ক্লিক কৰিব পাৰো আপুনি ৰিজাল্ট চাবলৈ কিন্তু যেটো এক্সটেনশন থাকে সেই এক্সটেনশনটো 1 সেকেন্ডত প্ৰায় 100 বাৰ মানে 1 মাইক্ৰো সেকেন্ডত প্ৰায় 2 বাৰ কৈ ক্লিক কৰে মানে আপুনি ভাবি চাওক যে আমি যিখিনি নরমাল মানুহে ট্ৰাই কৰো তাতকৈ সেই যেটো এক্সটেনশন থাকিব এই এক্সটেনশনটো ইমানখিনি মানে ট্ৰেফিক কৰে যাৰ ফলত এটা ওয়েবসাইট হ্যাং হৈ যায় আৰু ওয়েবসাইটটো কমপ্লিটলি ক্র্যাশ হৈ যোৱাৰ চান্স থাকে আমি যেতিয়া ডিগ্ৰীত পঢ়ি আছিলো তেতিয়া আমি এবাৰ ৰিজাল্ট চাবলৈ ওলাওতে গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো ওয়েবসাইটটো কমপ্লিটলি বন্ধ হৈ গৈছিল মানে কমপ্লিটলি মানে ওয়েবসাইটটো আপুনি নাপায় আৰু তাৰ পৰা কমপ্লিট ডাটা ডিলিট হৈ গৈছিল তো তাৰ পিছত তেওঁলোকে কি কৰিছিল যিদিনা ৰিজাল্ট দিছিল হিনা ৰিজাল্ট দিবলৈ নোৱাৰিলে তেখেতসকলে তাৰে একদিন তাৰে নেক্সট দিন আহে তেখেতসকলে ৰিজাল্ট দিবলৈ সক্ষম হৈছিল তো কি হয় তাৰ বাবে দোষটোনো কাৰ তো প্ৰথমতে আমি জানি ল'ব লাগিব যে যেতিয়া ৰিজাল্ট দিয়াৰ আগদিনাখন বা তাৰ আগদিনাখন ওয়েবসাইট বলে প্ৰায় প্ৰিপেয়াৰ হয় তেখেতসকলে কি কৰে হিদিনাৰ কাৰণে খুব প্ৰিপেয়াৰ হয় কমপ্লিট ডাটা প্ৰতি সেকেন্ডত তেওঁলোকে আপডেট কৰি থাকে তাৰ মানে ইমানখিনি টেকনিশিয়ান লাগি থাকে ওয়েবসাইটটোত সেইখিনি সময়ত কমপ্লিট ডাটা পাৰ সেকেন্ডত প্ৰতি মিনিটত তেখেতসকলে আপডেট কৰিব লাগিব বেকআপ কৰিব লাগিব মানে কমপ্লিট ভিজিটৰ হ্যান্ডেল কৰি থাকে সেই দিনা টাইমটোত আপুনি সেই হেভি ট্ৰেফিকৰ মাজতো আপুনি কেনেকৈ আপোনাৰ ৰিজাল্টটো ফাষ্টত চাব পাৰিব তো বন্ধুসকল কি হয় যিকোনো ৰিজাল্ট দিয়াৰ সময়ত কেৱল এটা ওয়েবসাইটে তেখেতসকলৰ ডাটাখিনি এটা ওয়েবসাইটত আপলোড নকৰে তেখেতসকলে প্ৰায় 5টা 6টা ওয়েবসাইটত আপলোড কৰে বেছিকৈ ট্ৰেফিক হয় তেখেতসকলৰ অফিচিয়েল সাইটটোত সাপোজ মেট্ৰিকৰ ৰিজাল্ট দিছে হিদিনা বেছিকৈ ট্ৰেফিক হয় সেবা ওয়েবসাইটটোত যদি আপুনি সেবাৰ ওয়েবসাইটটোত অফিচিয়েল ওয়েবসাইটটোত যদি আপুনি চাব বিচাৰে তেতিয়া হলে আপুনি খুব হেভি ট্ৰেফিক পাব মানে আপুনি লিংকটোত সোমাই যাবই নোৱাৰিব তো আপুনি কি কৰিব প্ৰথম এটা দুটা বা যিটো তেখেতসকলৰ অফিচিয়েল ওয়েবসাইটটো বাদ দি আনঅফিচিয়েল যেটো ওয়েবসাইট হেতুত যদি আপুনি ট্ৰাই কৰে অতি সহজে আপুনি ওয়েবসাইটটোৰ ভিতৰলৈ যাব পাৰিব কাৰণ কি সেই ওয়েবসাইটটোত ট্ৰেফিক খুব কম থাকে তো তেনেকৈ আপুনি আপোনাৰ ৰিজাল্টটো আগতে চাব পাৰে